নমস্কাৰ বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইটা মাছ মই ধুনীয়াকৈ ধুই লৈছোঁ। মাছকেইটা মাছকেইটা ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই টাৱাখন ইয়াতে বহাই দিছোঁ। দেখিছেনে আজি গাখীৰ পৰি গোটেই গাখীৰ তলেদি বৈ গৈছে গাখীৰ। এতিয়া এইখন বহাই দিছোঁ আৰু ইয়াৰ মাছত এতিয়া মই নিমখ হালধিখিনি সানি ল'ম। ইয়াতে মই নিমখ দি দিছোঁ আৰু হালধি দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ মাছকেইটা নিমখ হালধিখিনি সানি ল'ম। ইফালে টাৱাখন গৰম হৈছে, তাত মই তেল দি দিছোঁ। অলপ বেছিকৈ তেল দিছোঁ। এতিয়া মই ইয়াতে এটা মাছ দি দিম। মাছকেইটা যিহেতু মই খৰা কৰি দিয়া নাই, মানে গোটাই দিছোঁ, সেইকাৰণে মই টাৱাখনত ভাজিছোঁ। কেৰাহীটোত ভাজিবলৈ শাস্তি হ'ব কাৰণে তিনিটাকৈ ধুনীয়াকৈ মাছকেইটা ফ্ৰাই কৰি ল'ম। সেইকেইটা মই আকৌ এবাৰ লৰাই দিছোঁ মাছকেইটা। মোৰ মাছকেইটা হৈ গ'ল। এতিয়া মই ইয়াতে নমাই থ'ম। ইয়াতে মই আৰু অকণমান তেল দি দিছোঁ, বহুত নিদিওঁ, আছেই তেল, অলপ দি দিছোঁ। তেলখিনি মই অকণমান গৰম হ'ব দিম। এতিয়া মই এই তিনিটা মাছ বহাই দিম। আগৰ নিচিনাকৈ মই এই তিনিটা মাছো ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে মোৰ গোটেইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া গোটেইখিনি মই মাছ ফ্ৰাই কৰি ল'লোঁ। কেৰাহীটো গৰম হৈছে, তাত মই তেল দি দিছোঁ। তেল গৰম হৈ গৈছে, তাতে মই পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই 1 চামুচ হালধি দি দিছোঁ, 1 চামুচ আৰু অকণমান দি দিছোঁ। আৰু 1 চামুচ জিৰা দি দিছোঁ। এতিয়া মই বইল কৰি থোৱা ফুলকবি আৰু আলু আৰু ওলকবিখিনি দি দিম। এইখিনি এতিয়া মই ধুনীয়াকৈ লাৰি দিম। বিলাহী নাছিল, বেছি দেউতাকো নাই, সেইকাৰণে মই আৰু বিলাহীৰ কাৰণে ৰখি নাথাকি ফুলকবি, ওলকবি, আলু বইল কৰি লৈছোঁ। লৈ কিনে এতিয়া মই এনেকৈ আঞ্জা বনাম। মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, অলপ ভাজি লৈ এতিয়া মই ইয়াতে মই গৰম পানীখিনি ঢালি দিম। গৰম পানী দিলে আঞ্জাখন ধুনীয়া সোৱাদ হয়। এতিয়া মই উতলিব দিম। এতিয়া মই ইয়াত ঢাকনি দি এইখিনি ধুনীয়াকৈ উতলিব দিম।
দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। এতিয়া মই তাতে মাছ দি দিম। ৰিচিয়ে নাখায় হ'লেও খাব পাৰে, তথাপিও দি দিছোঁ। এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল, খাব পৰা এয়া আঞ্জা হৈ গ'ল। কি ধুনীয়া হৈছে দেখিছেনে? আপোনালোকেও বনাই খাব। আজি আপোনালোকে মাছৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।